বাবে এই মুহূৰ্তত লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ অসম আৰক্ষীৰ এছআই পদৰ বাবে কালিৰ দিনটোত অনুষ্ঠিত হৈছিল পৰীক্ষা আৰু এই লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰু বিভিন্ন পৰীক্ষাৰ্থীয়ে ক্ষোভ উজৰা পৰিলক্ষিত হৈছে এই ডাঙৰ খবৰটো টাইম মিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো এছআই পৰীক্ষাৰ প্ৰশ্ন কাকত ভাইৰেল হৈ পৰিছে কালিৰ দিনটোত অৰ্থাৎ দেওবাৰৰ দিনটোত অনুষ্ঠিত হৈছিল এছআই পদৰ বাবে পৰীক্ষা অসম আৰক্ষীৰ উপপৰিদৰ্শক পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ এছআই পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে মোবাইলে ভাইৰেল হৈ পৰিছে প্ৰশ্ন কাকত পৰীক্ষাৰ পৰা আনিবলৈ দিয়া হোৱা নাছিল প্ৰশ্ন কাকতসমূহ কিন্তু প্ৰশ্ন কাকতসমূহ যদিহে পৰীক্ষা হলৰ পৰা আনিবলৈ দিয়া হোৱা নাছিল তেনেহলে কেনেকৈ ভাইৰেল হৈছে এছআই পৰীক্ষাৰ প্ৰশ্ন কাকত এছআই পৰীক্ষাৰ প্ৰশ্ন কাকত ভাইৰেল হোৱাক লৈ এতিয়া সম্প্ৰতি আৰম্ভ হৈছে চৰ্চা এই ডাঙৰ খবৰটো টাইম মিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো 24 এপ্ৰিল দেওবাৰৰ দিনটোত অসম আৰক্ষীৰ উপপৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু এই লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ছোৱাত যি প্ৰশ্ন কাকত প্ৰদান কৰা হৈছিল সেই প্ৰশ্ন কাকতসমূহ লগত লৈ আনিবলৈ দিয়া হোৱা নাছিল পৰীক্ষাৰ্থীক লগত প্ৰশ্ন কাকত লৈ আনিবলৈ দিয়া হোৱা নাছিল যদি কেনেকৈ এছআই পৰীক্ষাৰ প্ৰশ্ন কাকত এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় নিবনুৱা যুৱক যুৱতীসকলে অভিযোগ উত্থাপন কৰিছে যে স্বচ্ছ আৰু নিকা পদ্ধতিৰে এই নিযুক্তি প্ৰক্ৰিয়া হোৱা নাই নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে পূৰ্বতেও ৰাজ্যখনত এনে ধৰণৰ ঘটনা সংঘটিত হৈছে এয়া প্ৰথম ঘটনা নহয় পূৰ্বতেও অসম আৰক্ষীৰ উপপৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাত এনে ধৰণৰ ঘটনা সুলভ হৈ পৰিছে তেনে পৰিপ্ৰেক্ষিতত এতিয়া পৰীক্ষা হৈ যোৱাৰ পাছত আজিৰ দিনটোত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে অসম আৰক্ষীৰ উপপৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ভাইৰেল হৈ পৰা প্ৰশ্ন কাকতক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা আৰম্ভ হৈছে এই ডাঙৰ খবৰটো টাইম মিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো দেওবাৰৰ দিনটোত অৰ্থাৎ কালিৰ দিনটোত 24 এপ্ৰিলৰ দিনটোত অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপপৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষা আৰু এই লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছতে ৰাজ্যৰ বহু সংখ্যক নিবনুৱা অৱতীৰ্ণ হৈছিল এই পৰীক্ষাত বহু লোকে বহু কষ্ট স্বীকাৰ কৰি এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ যোৱা পৰিলক্ষিত হৈছিল আৰু তাৰ মাজতে আজিৰ দিনটোত ছ'চিয়েল মাধ্যমত ইতিমধ্যে প্ৰশ্ন কাকত ভাইৰেল হৈ পৰাৰ পাছতে সৰ্বত্ৰ চৰ্চা আৰম্ভ হৈছে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই ঘটনা সন্দৰ্ভত আৰু এক প্ৰকাৰ ক্ষোভ উজৰা পৰিলক্ষিত হৈছে ৰাজ্য চৰকাৰখনৰ ওপৰত নিকা আৰু স্বচ্ছতাৰ ভিত্তিত ৰাজ্য চৰকাৰে কেতিয়াও নিযুক্তি পৰীক্ষা পাতিব নোৱাৰিব নেকি তেনেধৰণৰ কিছু প্ৰশ্ন এতিয়া উত্থাপন কৰা পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে অসম আৰক্ষীৰ এছআই পদৰ বাবে অনুষ্ঠিত এই পৰীক্ষাক লৈ সৰ্বত্ৰ আৰম্ভ হৈছে চৰ্চা এই ডাঙৰ খবৰটো টাইম মিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো টাইম মিটৰ সোঁফালৰ স্ক্ৰীণত এই মুহূৰ্তত কেতবোৰ প্ৰশ্ন কাকতৰ প্ৰশ্ন দেখুৱাই আছো এয়া প্ৰশ্ন কাকত কোনো লোকৰ ঘৰৰ বিছনাৰ ওপৰত মোবাইলেৰে ফটো তোলা হৈছে কিয়নো যদিহে ভালকৈ মন কৰে তেনেহ'লে দেখিব প্ৰশ্ন কাকতখনৰ কাষত এখন বেড কভাৰ দৃশ্যমান হৈছে কিয়নো দেখিবলৈ পোৱা যায় সততেই পৰীক্ষা হলসমূহৰ পৰা এনে ধৰণৰ লিখিত পৰীক্ষাৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ প্ৰশ্ন কাকত লৈ আহিবলৈ দিয়া নহয় OMR চিটৰ সৈতে এই বুকলেট জমা দি থৈ আহিব লাগে পৰীক্ষা হলতে তেনে পৰিপ্ৰেক্ষিতত এই প্ৰশ্ন কাকতখন কিদৰে এখন বিছনাৰ ওপৰত আছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে আৰু সমান্তৰালকৈ ৰাজ্য চৰকাৰখনৰ ওপৰত এতিয়া প্ৰশ্ন উত্থাপন হৈছে বিভিন্নজনে আঙুলি টুৱাইছে ৰাজ্য চৰকাৰখনক স্বচ্ছতা আৰু নিকাৰ ভিত্তিত মেধাৰ ভিত্তিত কেতিয়াৰ পৰা নিযুক্তি হ'ব আৰু যিসকল পৰীক্ষাৰ্থীয়ে স্বচ্ছতা আৰু নিকাৰ ভিত্তিত বিশ্বাস কৰি পৰীক্ষা দিবলৈ গৈছিল সেইসকল পৰীক্ষাৰ্থী চৰকাৰখনৰ ওপৰত নিযুক্তি প্ৰক্ৰিয়াটোৰ ওপৰত বিশ্বাস উঠি যাব নেকি তেনে প্ৰশ্ন এতিয়া উদয় হোৱা পৰিলক্ষিত হৈছে টাইম মিটৰ সোঁফালৰ স্ক্ৰীণত এই মুহূৰ্তত দেখুৱাই থকা প্ৰশ্ন কাকত কেইখনলৈ মন কৰক এয়া কালিৰ দিনটোত অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ উপপৰিদৰ্শক পদৰ বাবে যি পৰীক্ষা অনুষ্ঠিত হৈছিল এয়া লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত আৰু যি সময়ত লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহ কোনো এটা হলৰ পৰা কোনো পৰীক্ষাৰ্থীক লগত লৈ আহিবলৈ দিয়া হোৱা নাই এই প্ৰশ্ন কাকতসমূহৰ সৈতে OMR চিট জমা দিবলৈ কোৱা হৈছিল তেনে পৰিপ্ৰেক্ষিতত এই প্ৰশ্ন কাকতৰ ফটোকপি কিদৰে ভাইৰেল হৈছে এতিয়া ছ'চিয়েল মাধ্যমত তাক লৈ প্ৰশ্ন উত্থাপন হৈছে
এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো জনাইছো প্ৰাইম মিনিটৰ দৰ্শকসকলক ৰাজ্যৰ হাজাৰ হাজাৰ লাখ লাখ নিবনুৱাক লৈ এতিয়া হেতালি খেলিছে নেকি ৰাজ্য চৰকাৰে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে স্বচ্ছতা আৰু নিকাৰ ভিত্তিত নিযুক্তি প্ৰক্ৰিয়াৰ দিব নোৱাৰিব নেকি ৰাজ্য চৰকাৰে তেনে প্ৰশ্ন এতিয়া বিভিন্নজনে উত্থাপন কৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ এই ঘটনা এয়াই প্ৰথম নহয় ৰাজ্যখনত পূৰ্বতেও এনে ধৰণৰ ঘটনা সংঘটিত হৈ গৈছে অসম আৰক্ষীৰ উপপৰিদৰ্শক পৰীক্ষাৰ বাবে এনে ধৰণৰ ঘটনা পূৰ্বতেও সংঘটিত হৈ থৈছে এবাৰ হাপে খালে কেঁচুলেকো ভয় বুলি এক প্ৰকাৰ প্ৰবাদ আছে তেনে পৰিপ্ৰেক্ষিতত তেনে কথা এতিয়া পোহৰলৈ অহা পৰিলক্ষিত হৈছে আৰু এই প্ৰশ্ন কাকতখনে সততে অসম চৰকাৰৰ স্বচ্ছতা নিকা আৰু সততাৰ সমান্তৰালকৈ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ ফুপুলা স্বৰূপটো উদঙাইছে নেকি তেনে এক প্ৰশ্ন উত্থাপন হৈছে শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে বিভিন্ন সময়ত স্বচ্ছতাৰ কথা কৈ থাকে ৰাজ্য চৰকাৰখনে বিভিন্ন সময়ত ৰাজ্য চৰকাৰখনে স্বচ্ছ নিকা আৰু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা কৈ থাকে কালিৰ দিনটোতো যি সময়ত পৰীক্ষা অনুষ্ঠিত হৈছিল ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত যি পৰীক্ষা অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপপৰিদৰ্শক পদৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ শিক্ষিত নিবনুৱাই এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তেনে পৰিপ্ৰেক্ষিতত অশেষ কষ্ট স্বীকাৰ কৰি বহু লোকে এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ যোৱা পৰিলক্ষিত হৈছিল দীৰ্ঘদিনীয়া পৰিকল্পনা আছিল দীৰ্ঘদিনীয়া অনুশীলন আছিল এই পৰীক্ষাৰ অন্তৰালত আৰু বহু লোকে পৰীক্ষা দিয়াৰ পাছত যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছিল পৰীক্ষা ভাল হৈছে ৰিজাল্ট ভাল আহিব এনে ধৰণৰ কিছু সন্তুষ্টি প্ৰকাশ কৰা হৈছিল কিন্তু আজিৰ দিনটোত কিছু সময়ৰ পূৰ্বে সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই প্ৰশ্ন কাকত আৰু এই প্ৰশ্ন কাকত দেখি এতিয়া মূৰে কপালে হাত দিছে একাংশ শিক্ষাৰ্থীয়ে অসম চৰকাৰৰ নিৰাপত্তাৰ দিশটোৰ ক্ষেত্ৰতো এই প্ৰশ্ন কাকতখনে প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে এই প্ৰশ্ন কাকতখনে এটা দিশ উদঙাই দিছে অসম চৰকাৰৰ নিৰাপত্তাৰ দিশটো উদঙাই দিয়া পৰিলক্ষিত হৈছে আৰু স্বচ্ছতা আৰু নিকাৰ ভিত্তিত মেধাৰ ভিত্তিত যি সময় নিযুক্তিৰ কথা কৈ ৰাজ্য চৰকাৰৰ বিভিন্ন নেতা মন্ত্ৰীয়ে ডিঙিৰ খুৰ শিৰ ফুলাই ভাষণ জাৰিছে সেই সময়তে কিন্তু বৰ্তমান সময়ৰ এইখন ছবিয়ে ৰাজ্যখনৰ কটকটীয়া নিৰাপত্তা বেষ্টনী ৰাজ্যখনৰ স্বচ্ছতা নিকাৰ ভিত্তিত হোৱা নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত এক ডাঙৰ প্ৰশ্নবোধক হিচাপে থিয় দিছে এই ডাঙৰ খবৰটো টাইম মিনিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো অসম আৰক্ষীৰ এছআই পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাত অনিয়মৰ অভিযোগ উত্থাপন হৈছে তাৰ সমান্তৰালকৈ ছ'চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে কেইখনমান প্ৰশ্ন কাকত আৰু এই প্ৰশ্ন কাকত কেইখনৰ পৃষ্ঠাসমূহ যদিহে ভালকৈ মন কৰে তেনেহ'লে হঠাতে অনুমান কৰিব পাৰি এয়া কালিৰ দিনটোত অনুষ্ঠিত হৈ যোৱা অসম আৰক্ষীৰ উপপৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ প্ৰশ্ন কাকত বিভিন্নজনে এয়া দাবী উত্থাপন কৰিছে এয়া কালিৰ দিনটোত অনুষ্ঠিত হোৱা পৰীক্ষাৰ প্ৰশ্ন কাকত এটা প্ৰশ্ন উত্থাপন হৈছে হঠাতে বিভিন্নজনে বিভিন্ন মন্তব্য কৰা পৰিলক্ষিত হৈছে বিভিন্নজনে কৈছে পৰীক্ষা শেষ হ'ল পৰীক্ষা শেষ হোৱাৰ পাছত প্ৰশ্ন কাকত ছ'চিয়েল মাধ্যমত আহিছে ইয়াত ক'বলগীয়া একো নাই ই কিদৰে প্ৰকাশ কৰে ই কিদৰে খুচায় যে এয়া প্ৰশ্ন কাকত লিক হৈছে কিন্তু বিভিন্নজনে দাবী কৰিছে যে পৰীক্ষা হলসমূহত যিসমূহ হলত পৰীক্ষা অনুষ্ঠিত হৈছিল সেই পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা কোনো এজন পৰীক্ষাৰ্থীক বুকলেটসমূহ লৈ আহিবলৈ অনুমতি দিয়া হোৱা নাছিল কোনো পৰীক্ষাৰ্থীয়ে বুকলেটসমূহ লৈ পৰীক্ষা কেন্দ্ৰৰ বাহিৰলৈ আহিব পৰা নাছিল আৰু পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ কোনো ধৰণৰ ইলেক্ট্ৰনিক গেজেট মোবাইল ফোন স্মাৰ্ট ৱাচ আদি ব্যৱহাৰ কৰিব পৰা নাছিল কেলকুলেটৰ পৰ্যন্ত ব্যৱহাৰ কৰিব পৰা নাছিল তেনে পৰিপ্ৰেক্ষিতত এই প্ৰশ্ন কাকতখনৰ ফটো কোনে তুলিলে যদিহে এই প্ৰশ্ন কাকতখনৰ তলৰ ফাললৈ মন কৰে তেনেহ'লে দেখিব প্ৰশ্ন কাকতখনৰ তলত এখন বেড কভাৰৰ ছবি দৃশ্যমান হৈছে এখন বেড কভাৰৰ ওপৰত অৰ্থাৎ এখন বিছনাৰ ওপৰত ৰাখি এই প্ৰশ্ন কাকতখনৰ ফটো লোৱা হৈছে তেনে পৰিপ্ৰেক্ষিতত এই প্ৰশ্ন কাকতখন কিদৰে শ্ৰেণীকোঠাৰ পৰা কিদৰে পৰীক্ষা কেন্দ্ৰৰ পৰা এখন বিছনা পালেগৈ তাক লৈও প্ৰশ্ন উত্থাপন হৈছে আৰু বিভিন্ন সময়ত ইয়াক লৈ চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে আৰু অসম আৰক্ষীৰ উপপৰিদৰ্শক পদৰ বাবে যিসমূহ পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছিল সেই পৰীক্ষাৰ্থীসকল এতিয়া খৰগস্ত হস্ত হৈ পৰিছে অসম চৰকাৰৰ নিৰাপত্তা দিশটোৰ ক্ষেত্ৰতো